প্ৰমোদ বড়োৱে যেটো গাঁও কৰ্তনৰ যেটো ডিচিশ্যন লোৱা বা ইভেকশ্যনৰ ডিচিশ্যন লোৱা, ইভেকশ্যন মানে উচ্ছেদ কৰা যেটো ডিচিশ্যন লোৱা, আৰু গাঁও কৰ্তন 16টা ডিপাৰ্টমেণ্ট বা এইটো উচ্ছেদ অভিযান, সেইবিলাকটোৱে আমি বিপ্লৱ দলে ছাপোৰ্ট কৰিব নোৱাৰি বুলি ডিচিশ্যন লৈ পেলাই আমি কি কাৰণত ছাপোৰ্ট কৰিব নোৱাৰে, কি কাৰণত আমি সহযোগ কৰিব নোৱাৰে, সেইবিলাক কথাটোৱে আমি জনাই আহিছোঁ প্ৰত্যেকটা জিলাত, যে আমি সঁচাকৈ সেইখিনি কথাবিলাক আমাৰ কৰ্মীসকলেও জনাটো উচিত বুলি সেইখিনি আমি জনাই আহিছোঁ। আমি কেতিয়াও মানিব নোৱাৰে, গাঁও কৰ্তনৰ কথা আমি কেতিয়াও মানিব নোৱাৰে। 16টা ডিপাৰ্টমেণ্ট যেটো দিছপুৰত আকৌ পঠাই দিলে সেইটো আমি মানিম, আৰু ইভেকশ্যনৰ কথা আমি কেতিয়াও মানিব নোৱাৰিম। আৰু আজিৰ দিনত BTCৰ ক্ষমতা যেটো 16 যেটো 3rd গ্ৰেড আৰু 4th গ্ৰেড চাকৰি দিয়াৰ যেটো ক্ষমতা, এই ক্ষমতাটো আকৌ দিছপুৰত দি দিলে। আমি 15 বছৰ 3rd গ্ৰেড আৰু 4th গ্ৰেড চাকৰিটো আমি নিজাববীয়া চাকৰি দি পেলাই আহিছে 15 বছৰ, কিন্তু প্ৰমোদে আজি 3rd গ্ৰেড আৰু 4th গ্ৰেড চাকৰি দিব পৰা যেটো ক্ষমতা এইটো আকৌ দিছপুৰত দিলে। আৰু প্ৰমোদ বড়োৱে আজি কি কৰিলে, মাটিৰ কিনা বেচাৰ যেটো পাৰ্মিশ্যন, আজিৰ দিনত মই নাজানো কোনোবা পাইছে নেকি, কিন্তু পোৱা নাই। অকল ট্ৰাইবেলসকলৰ মাটি কিনা যেটো পাৰ্মিশ্যন, কিনা বেচাৰ যেটো পাৰ্মিশ্যন, সেইটো ট্ৰাইবেলসকলক সুবিধা দিয়া আছে, জেনেৰেলসকলক দিয়া নাই। সেইটো কি কাৰণ? কোনো জেনেৰেল মানুহে মাটি কিনা বেচা কৰিব পৰা নাই, মই জানাই এক্সট্ৰাকৈ ৰাখা আছে এইটো, সেইবিলাক আমি কেতিয়াও ছাপোৰ্ট কৰিব নোৱাৰিম। অহাকালি যদি কোনোবা পাই মই নাজানো, কিন্তু আজিৰ দিনলৈকে কোনো জেনেৰেল মানুহে মাটি কিনা বেচাৰ পাৰ্মিশ্যন পোৱা নাই। অহাকালি যদি কোনোবা পায় সেইটো বেলেগ কথা হ'ব, কিন্তু আজিৰ দিনলৈকে প্ৰমোদ বড়ো চৰকাৰৰ দিনত কোনো এজন জেনেৰেল মানুহে মাটি কিনা বেচাৰ পাৰ্মিশ্যন পোৱা নাই। তো সেইটো কি, এইটোতো বড়ো আৰু অনাবড়ো আকৌ গণ্ডগোল কৰাৰ কিবা আছে বুদ্ধি এইটো। আৰু গাঁও কৰ্তন আমি কিয় কৰিব দিয়া নাই? প্ৰমোদ বড়োৰ চিন্তাটো হ'ল কোনোবা বৰ্ডাৰ এলেকাত যিখিনি অসমীয়া গাঁও আছে, ৰাজবংশী গাঁও আছে, বা নেপালী গাঁও আছে, বা মুছলিম গাঁও আছে, বৰ্ডাৰ এৰিয়াত যিখিনি আছে, কোনোবা অন্তত জেনেৰেল গাঁও, এইবিলাকক কাটিব বিচাৰি আছে। কাটি পেলাই তাৰমানে ভিতৰত থকাবিলাকতো মাইনৰিটি হ'ব। এতিয়া মুছলিমক গলা চিপাই পেলাই খাব লাগে, অসমীয়াক গলা চিপাই পেলাই খাব লাগে, কোনোবা ৰাজবংশীক গলা চিপাই পেলাই খাব লাগে, এইটোৱে ধান্দা তাৰ প্ৰমোদ বড়ো। মাইনৰিটি হ'ব না নাই? কিমানজন থাকিব হিচাপ কৰকচোন। ভিতৰত কোনোবা অসমীয়া কিমানজন থাকিব, কোন মুছলিমে কিমানজন থাকিব, কিমান ৰাজবংশী থাকিব ভিতৰত, কিমান কলিতা মানুহ থাকিব ভিতৰত, কিমান মুছলিম থাকে, কিমান কি থাকে, হিচাপ কৰকচোন অলপ। আমি ইহঁতক মানে একদম মানে দমাই পেলাই খাব পাৰিব। এছেম্বলিত কি কৈছে, সি চব কথা এইবিলাক আলোচনা কৰা নাযায় এই সদনত। আপোনালোকে মোৰ লগত আহক, মই ভালকৈ বুজাই দিম, কথা পাতিম। তাৰমানে সেইটোৱেই এছেম্বলিত কি কৈছে সি, তাৰমানে আমি বড়ো মানুহে এই মুছলিম হওক, অসমীয়া হওক, ৰাজবংশী হওক, বা কোনোবা আদিবাসী হওক দমাই পেলাই খাব পাৰিব। তেতিয়াহে এই বৰ্ডাৰ এলেকাত যিখিনি জেনেৰেল গাঁও আছে এইবিলাক কাটিব লাগে প্ৰমোদ বড়োৰ মতে। আমি কৈছোঁ সেইটো হ'ব নালাগে, আমি কৈছোঁ সেইটো আমি অপ'জ কৰোঁ, আমি কেতিয়াও কাটিব নিদিম, গাঁও কৰ্তন হ'বলৈ নিদিব। জেনেৰেল মানুহসকলেও যদি সেইটো